নমস্কাৰ, চান ডাক ফাৰ্মৰ লগত সংগতি ৰাখি আজিৰ এই ভিডিঅ'টো কিছু সংগ্ৰহ কৰা ভিডিঅ' দেখাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। এইকেইটা মোৰ ফাৰ্মৰে আৰায়াৰ মুৰ্গী আৰু টাৰ্কি 4টা আছে। এইটো মানে পোৱালি ফুকোৱাৰ কাৰণে দেখা গৈছে। আজি আপোনালোকক দেখাম মই কিছুমান সংগ্ৰহ কৰা ভিডিঅ' যি নেকি মই প্ৰথম ফাৰ্ম কৰোঁতে য'ৰ পৰা পোৱালি লৈছিলোঁ তেখেতৰ ভিডিঅ' আৰু তেখেতৰ লগত মই কথা পাতি মই এনে নতুন ফাৰ্মাৰক মই পোৱালি মানে যোগাৰ কৰি দিব পৰা এটা সুবিধা কৰি লৈছোঁ। মই ভিডিঅ'টো চাই থাকক। এই টাৰ্কি চৰাইটো চাওকচোন, মতা টাৰ্কি। এইটো দেখিবলৈ ভাল লাগে। মই বহুত ভাল পাওঁ টাৰ্কি এনেকুৱাকৈ থাকিলে। আৰু এইখনে হ'ল এখন বাহিৰৰ ফাৰ্ম, অসমৰ বাহিৰৰ ফাৰ্ম, য'ত নেকি মই এখেতৰ পৰা পোৱালি লৈছিলোঁ। তেখেতৰ এখন ফাৰ্ম, তেখেতৰ ফাৰ্মত প্ৰায় 400ৰ ওপৰত মানে টাৰ্কি চৰাই আছে তেখেতে কোৱা হিচাপে। আৰু যিবোৰ টাৰ্কিৰ কণী দিয়ে সেইবোৰ টাৰ্কি কণীবিলাক তেওঁ পোৱালি জগায় আৰু আমাৰ ফাৰ্মাৰসকলক বিক্ৰী কৰে। তেওঁ বহুত টাৰ্কি আছে। তাৰোপৰি লোকেল মুৰ্গী, সোণালী মুৰ্গী, আৰায়াৰ এইবিলাকো পোৱালি যোগান ধৰে তেখেতে। তেখেতৰ পৰা মই পোৱালি লৈছিলোঁ ফাৰ্ষ্ট ফাৰ্ম আৰম্ভ কৰোঁতে, আৰু এতিয়াও তেখেতৰ পৰা কিছু আনো পোৱালি, লৈ থাকোঁ মাজে মাজে। আৰু কিছুমানক আনিও দিয়া হয় তেখেতৰ পৰা পোৱালি। যোগাযোগ কৰিলে মোৰ লগত এতিয়াও পাব আপোনালোকেও, যদি কাৰোবাক লাগে পোৱালি। হাঁহৰ পোৱালিও পোৱা যায়, খাকী কেম্বেল হওক, ইণ্ডিয়ান ৰানাৰ হওক, লগতে হোৱাইট পেকিং, লোকেল মুৰ্গী, সোণালী মুৰ্গী, আৰায়াৰ মুৰ্গী বহুতো আছে। তেখেতৰ ফাৰ্মখনত মুকলিভাৱে কৰা আছে। সন্ধিয়া সময়ত ৰুমৰ ভিতৰত লৈ যায় আৰু দিনটো এনেকৈ এৰি দিয়া থাকে। তাৰোপৰি তেখেতৰ হাঁহ, মুৰ্গী বা সোণালী মুৰ্গী আদি কিছুমান মুৰ্গী তেখেতৰ কম আছে। তেখেতে বাহিৰৰ পৰা কণী আনে, বেলেগৰ পৰা কণী আনি পোৱালি জগায় আৰু সেইবোৰ বেলেগৰ তাত বিক্ৰী কৰে। আৰু এইকেইটা তেখেতৰ পোৱালি বিক্ৰী কাৰণে ৰেডি হৈ আছে। মোক মানে ভিডিঅ'টো প্ৰেৰণ কৰিছিলে তেখেতে। চাওক, ৱেট প্ৰায় 300 গ্ৰামমান আছে, 300-350 গ্ৰাম আছে। যদি কাৰোবাক লাগে এনেকুৱা চাইজৰ পোৱালি, মোৰ তাত যোগাযোগ কৰিলে পাই যাব, অতি কম মূল্যতে পাব। আৰু লগতে এইকেইটা খাকী কেম্বেল, এইকেইটাও বিক্ৰীৰ বাবে তেখেতে মানে ৰেডি কৰিছে। পিয়'ৰ খাকী কেম্বেল, চাওক চেম কালাৰ। আৰু এইখিনি হ'ল তেখেতৰ মেচিনৰ পৰা ওলোৱা পোৱালি। চাওকচোন কি সুন্দৰ পোৱালি, মুৰ্গীৰ পোৱালি এইখিনি, সোণালী মুৰ্গীৰ। তেখেতে যোৱাকালি উলিয়াইছিলে মেচিনৰ পৰা। চাওক কেনেদৰে মানে পোৱালি জগোৱা মেচিনত থাকে আৰু কেনেদৰে মানে তেখেতসকলে পেকিং কৰে। চাওকচোন ভিডিঅ'টো। সোণালী মুৰ্গী চাওক কি সুন্দৰ, সোণালী আছে, কয়লাৰো আছে। এই ট্ৰে এখনত 200কৈ পোৱালি থাকে, 200কৈ মানে কণী দিয়া আছিলে। 200 কণীৰ 200 পোৱালি। চাওকচোন কি ধুনীয়া পোৱালি, চাওক কি সুন্দৰ পোৱালি, সোণালী মুৰ্গী পোৱালি। আপোনালোকে দেখিয়ে গমেই পাইছে সোণালী কেনেদৰে পেকিং কৰে। এটা বক্সত 50টাকৈ দিয়ে সেই পোৱালি। চাওক কেনেদৰে পেকিং কৰি আছে, দলিয়াই। একো নহয় পোৱালি, এইবিলাক তোলাৰ দৰে পোৱালিবিলাক একোৱেই নহয়। চাওকচোন এইবিলাক পেকিং হৈ গ'ল। আৰু এইবোৰ কণী, এইবোৰ বেলেগৰ পৰা অনা কণী। এতিয়া তেখেতে আৰু মেচিনত ভৰাব। চাওক এইবোৰ ৰেডি, এতিয়া লৈ ল'ব। চাওক কি সুন্দৰ পোৱালি। ইয়াৰ মাজতে জনাওঁ যে যদি কাৰোবাক পোৱালি লাগে, যিকোনো পোৱালি, আপোনাক নতুন ফাৰ্মাৰক যদি লাগে পোৱালি, মোক যোগাযোগ কৰিব পাৰে। মোৰ লগত যোগাযোগ কৰিলে পোৱালি পাই যাব। মই যোগাযোগ কৰি আনি আপোনালোকক দিব পাৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট এটা কৰিব। আৰু যদি বেয়া লাগিছে তথাপিও এটা কমেণ্ট কৰি মোক জনাই দিব। ধন্যবাদ।